নমস্কাৰ। আজি পাঠ কৰিবলৈ লোৱা অনুভৱটিৰ শিৰোনাম প্ৰেমৰ বৰষা। অনুভৱটি লিখি পঠিয়াইছে শিৱ দাসে আৰু পাঠ কৰিছোঁ মই দীপশিখা ৰাজকোঁৱৰে। প্ৰেম যিটো বিষয় মুখেৰে ক'বলৈ বা লিখি প্ৰকাশ কৰিবলৈ টান, কাৰণ প্ৰেম এক অনুভূতি যাক অনুভৱহে কৰিব পাৰি। সকলো মানুহেই কোনোবা নহয় কোনোবা ক্ষণত এবাৰ হ'লেও প্ৰেমত পৰে, কাৰণ প্ৰেমে জীয়াই থকাৰ হাবিয়াস বঢ়ায়, জীৱনটোক প্ৰেৰণা দিয়ে। প্ৰেমে ই এক স্বৰ্গীয় অনুভূতি। প্ৰেমৰ শক্তি ভাষাতীত। প্ৰেমৰ বাবেই আপোনাৰ বা মোৰ জীৱনৰ প্ৰতিটো ঘাত প্ৰতিঘাতৰ সময়ছোৱাত আপোনাৰ বুকুৰ আপোনজনে সঁহাৰি দিয়ে। প্ৰেম ভালপোৱা থকাৰ বাবে আপোনাৰ সুখ দুখ সকলো সময়তে আপোনাক ভালপোৱাজনে ছায়া হৈ আপোনাৰ লগত ঘূৰি ফুৰে। সেয়ে আমাৰ জীৱনত প্ৰেমৰ বিশেষ অৰিহণা আছে। সেয়ে একাংশ কবিয়ে প্ৰেমত মচগুল হৈয়ে লিখে, বৰফ হৈ গোট মৰা বুকুখনিক যদি গলাব পাৰা তুমি, চিৰদিনৰ বাবে দি দিম তোমাক মোৰ হৃদয়খনি। শিৱ, ভগৱান শিৱ। প্ৰেমিকৰ দৃষ্টিত ভগৱান শিৱও আছিল দুৰ্দান্ত প্ৰেমিক। যেতিয়া শিৱৰ দৰে এগৰাকী অঘৰী জন্তুৰ ছাল পৰিধান কৰা ব্যক্তিক সতীয়ে নিজৰ স্বামীৰূপে লৈছিল, হয়তো এয়াই হ'ল এক প্ৰেমৰ নিদৰ্শন, অৰ্থাৎ সঁচা প্ৰেম।